নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন, যিকেইটাই আপোনাক আগন্তুক পৰীক্ষাসমূহত বহুত ধৰণে সহায় কৰিব। কুৱেশ্যনকেইটা বেছি টাফ নহয়, ইজি কুৱেশ্যন। গতিকে ভিডিঅ'টো শেষলৈ ভালদৰে চাব। ইজি হ'লেও মানে আপোনাৰ ৰিভিজন হ'ব। আপুনি যদি জানেও এই কুৱেশ্যনকেইটা, তথাপিতো আপোনাৰ ভিডিঅ'টো চালে ৰিভিজন হ'ব। আৰু যিমানে ৰিভিজন হ'ব সিমানেই আপোনাৰ মনত থাকিব। গতিকে ভিডিঅ'টো শেষলৈ ভালদৰে চাব। থাৰ্ড গ্ৰেড হওক বা ফ'ৰ্থ গ্ৰেড হওক, এই দুটা পৰীক্ষাতে এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো শেষলৈ চাব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ফাতেহপুৰ চিক্ৰী ৱাজ ফাউণ্ডেড এজ দ্য কেপিটেল অফ দ্য মোগল এম্পায়াৰ বাই। এই ফাতেহপুৰ এইখন টাউন, এইখন চহৰ, এই তলৰ কোনজন মোগল ৰজাই মানে বনাইছিল আৰু তাৰপিছত ইয়াক ৰাজধানী পাতিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, আকবৰ। আকবৰে এই ফাতেহপুৰ চিক্ৰী টাউনখন বনাইছিল আৰু এইখন সেই কৰিছিল, মানে কেপিটেল কৰিছিল আকবৰে। এই চহৰখন 1571 to 1585, 1571 চনৰ পৰা 1575 চনলৈ মানে ইয়াক নিৰ্মাণ কৰিছিল। তাৰপিছত এইখন কেপিটেল কৰিছিল আকবৰে। এইটো মনত ৰাখিব। তো বলক নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো হৈছে, দয়ানন্দ সৰস্বতী ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হুইচ অফ দ্য ফলোয়িং মিছনছ। দয়ানন্দ সৰস্বতী নিম্নলিখিত তলৰ কোনটো অভিযানৰ প্ৰতিষ্ঠাপক আছিল? এইকেইটাৰ ভিতৰত দয়ানন্দ সৰস্বতী কোনটো প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হ'ব এ, আৰ্য সমাজ। দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু এইটো তেখেতে কৰিছিল 10th এপ্ৰিল 1875, 1875 চনৰ 10 এপ্ৰিলত এইটো দয়ানন্দ সৰস্বতী প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন আৰ্টিফিচিয়েল লেক। এই চাৰিটা লেকৰ ভিতৰত কোনটো হৈছে কৃত্ৰিম হ্ৰদ বা মেনমেড লেক, আৰ্টিফিচিয়েল লেক? ইয়াৰ এনচাৰটো হ'ব এ, কোডাইকানাল লেক। তামিলনাডুৰ এই কোডাইকানাল লেকটো হৈছে আৰ্টিফিচিয়েল লেক আৰু ইয়াক কোডাই লেক বুলিও জনা যায়। কোডাই লেক, এইটো মনত ৰাখিব, ইয়াক কোডাই লেক বুলিও জনা যায়। এইটো তামিলনাডুৰ ডিংডিগল ডিষ্ট্ৰিক্টত আছে। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দিছ ইজ নট এন ইণ্ডিয়ান মিউজিকেল ইনষ্ট্ৰুমেণ্ট। তলৰ এই চাৰিটাৰ কোনটো আমাৰ ইণ্ডিয়ান মিউজিকেল ইনষ্ট্ৰুমেণ্ট নহয়? ইয়াৰ এনচাৰটো হৈছে মাতাল। এইটো হৈছে আমাৰ ইণ্ডিয়াৰ নহয়টো সুধিছে, গতিকে এইটো ইণ্ডিয়া নহয়। চিতাৰ, বাঁচৰি, তানপুৰা, এই তিনিটা হৈছে আমাৰ ইণ্ডিয়াৰ। আৰু মাদাল এইটো হৈছে নেপালৰ। এইটো নেপালৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, এইটো মনত ৰাখিব। এইটো হৈছে মাদাল নেপালৰ, বাকী তিনিটা এইটো ইণ্ডিয়ান মিউজিকেল, আমাৰ ভাৰতৰ বাদ্যযন্ত্ৰ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ এমং দ্য ফলোয়িং ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট অইল ৰিফাইনাৰী। নিম্নলিখিত কোনটো ভাৰতৰ প্ৰথম তেল শোধনাগাৰ? এইটো সকলোৱে জানে, নকলেই হ'ব চাগে। ইয়াৰ এনচাৰটো হ'ব এ, ডিগবৈ। এইটো হৈছে আমাৰ প্ৰথম ভাৰতৰ অইল ৰিফাইনাৰী আৰু ইয়াক এষ্টাব্লিছ কৰিছিল 1901, 1901 চনত ইয়াক এষ্টাব্লিছ কৰিছিল। নেক্সট কুৱেশ্যন, নেশ্যনেল ডিফেন্স একাডেমী ইজ চিটুৱেটেড এট। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে পুনে। NDA অৰ্থাৎ নেশ্যনেল ডিফেন্স একাডেমী, এইটো পুনেত অৱস্থিত। আৰু দেহৰাদুনত, লগতে মনত ৰাখিব, দেহৰাদুনত আছে IMA, ইণ্ডিয়ান মিলিটাৰী একাডেমী। দেহৰাদুনত আছে ইণ্ডিয়ান মিলিটাৰী একাডেমী আৰু পুনেত আছে নেশ্যনেল ডিফেন্স একাডেমী। এই দুটা মনত ৰাখিব। নেক্সট কুৱেশ্যন,
অন হুইচ ডেট দ্য ৱৰ্ল্ড পলিঅ' ডে ইজ অবজাৰ্ভড। বিশ্ব পলিঅ' দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 24 অক্টোবৰ। 24 অক্টোবৰ তাৰিখে ৱৰ্ল্ড পলিঅ' দিৱস বা ডে পালন কৰা হয়। ঠিক আছে, এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকৰ অফ দ্য জৈনছ? জৈনসকলৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ঋষভদেৱ। ঋষভদেৱ আছিল জৈনসকলৰ প্ৰথম তীৰ্থংকৰ আৰু তেখেতক তেখেত আছিল ফাউণ্ডাৰ, জৈন ধৰ্মৰ ফাউণ্ডাৰ ঋষভদেৱ। আৰু তেখেতৰ জন্ম হৈছিল অযোধ্যাত জন্ম হৈছিল আৰু তেওঁৰ জন্মৰ প্ৰতীকটো বা চিম্বলটো হৈছে এইটো মনত ৰাখিব, বুল হৈছে তেখেতৰ চিম্বল। আৰু অযোধ্যাত তেওঁ জন্ম হৈছিল আৰু জৈন ধৰ্মৰ ফাউণ্ডাৰ ঋষভদেৱ আৰু তেওঁৱে হ'ল প্ৰথম তীৰ্থংকৰ। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোইং চিটিজ ইজ নন এজ মানচেষ্টাৰ অফ ইণ্ডিয়া? নিম্নলিখিত তলৰ কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াৰ এনচাৰটো হ'ব আহমেদাবাদ। আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি জনা যায়। এই ভাৰতৰ কোনখন চহৰক কি নামেৰে জনা যায়? ইয়াৰ ওপৰত মই দুটা ভিডিঅ' বনাই থৈছোঁ। যদি এই গোটেইখিনি জানিব বিচাৰে কোনখন চহৰক কি নামেৰে জনা যায়, মই ভিডিঅ' দুটা চাব, ডেছক্ৰিপশ্যনত লিংক দুটা দি দিম। তাত গৈ ভিডিঅ' দুটা চাব, তেতিয়া গম পাব গোটেইখিনি কোনখন চহৰক কি নামেৰে জনা যায়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্ত? সমুদ্ৰগুপ্তৰ আদালতৰ কবি কোন আছিল? এইটো সকলোৱে জানেই চাগে। ইয়াৰ এনচাৰটো হ'ব হৰিচেন। হৰিচেনা আছিল সমুদ্ৰগুপ্তৰ কোৰ্ট পয়েট। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম? ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়ামৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে দেহৰাদুন। উত্তৰাখণ্ডৰ দেহৰাদুনত ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়ামৰ হেডকোৱাৰ্টাৰ অৱস্থিত আৰু এইটোৱে এষ্টাব্লিছ কৰিছিল 1960 চনত ইয়াক এষ্টাব্লিছ কৰা হৈছিল। এইটো মনত ৰাখিব লগতে। ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম হেডকোৱাৰ্টাৰ হ'ল উত্তৰাখণ্ডৰ দেহৰাদুন আৰু ইয়াক এষ্টাব্লিছ কৰিছিল 1960 চনত।